Hey guys, good morning. মোৰ ফালৰ পৰা আপোনালোকক সকলোকে হেপী ক্ৰিছমাছ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। কিছুমান বিশেষ কাম থকাৰ বাবে আৰু মই কিছুমান নিজৰ লাইফত বিজি থকাৰ বাবে আপোনালোকৰ ওচৰলৈ ভিডিঅ' মই ৰেগুলাৰলি দিব নোৱাৰোঁ। বেছি ভিডিঅ' মোৰ হোৱা নাই, বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ। মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় তেন্তে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা যাতে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চায়, তেতিয়া মই ক'ত যাওঁ আপোনালোকে গম পাব। তাৰপিছত যিহেতু আজি ক্ৰিছমাছ, এনেই অলপ ওলাই যাওঁ বুলি ভাবিছোঁ। লগৰ এজনীও আহি আছে, তাই অলপ বজাৰ কৰিব। বজাৰ কৰাৰ পাছত অলপ ওলাই যাম দুজনীয়ে। তাই আহি আছে, পোৱাহি নাই, মই ৰৈ আছোঁ তাই অহালৈকে। বজাৰটো মাৰি ল। মই ৰেডি হৈ গ'লোঁ, তাই আহি পাইছেহি, মোক ওলাই যাব কৈছে। মই ৰুমৰ পৰা ওলাই আহি আছোঁ, তাই পাবহি এতিয়া। গৈ থাকোঁ, আপোনালোকে চাই থাকক, কিন্তু ভিডিঅ'টো স্কিপ নকৰিব, তেতিয়াহে গম পাব মই কাৰ লগত যাম আৰু ক্ৰিছমাছত কি কৰিম গোটেই দিনটো। ব'লক মোৰ লগত আপোনালোক। আমি বজাৰ আহি পালোঁ, এতিয়া কাপোৰ চাই আছোঁ। এইটো ভাল লাগিছে। বজাৰ কৰা হৈ গ'ল, এতিয়া ফুৰিব যাম আমি। আহি আছোঁ বজাৰ কৰি। এইহে বজাৰ কৰিলোঁ, বনাই কৰা আকৌ কেমেৰাত ল'বলৈ তাই লাভ। আমাৰ বজাৰ কৰা হৈ গ'ল, এতিয়া আমি পাটকাই যাম বুলি ভাবিছোঁ। ডাইৰেক্ট পাটকাইত লগ পাইছোঁ আপোনালোকক। এতিয়া মই স্কুটি চলাম, ভিডিঅ' কৰিবলৈ নোৱাৰিম। পাটকাইত লগ পাই গ'লোহি আমি। পাটকাই ৰিজৰ্ট ডিগবৈ যোৱা ৰাস্তাটোত আছে। আমি সোমাই আহিলোঁ, স্কুটি পাৰ্কিং কৰিলোঁ। কৰাৰ পাছত আমি এতিয়া সোমাই গৈছোঁ ৰিজৰ্টৰ ভিতৰত। মোৰ লগত আপোনালোকেও গৈ থাকক, দেখাই থাকিম আপোনালোকক সকলোখিনি। পাটকাই ৰিজৰ্টত ক'ত কি আছে সকলোখিনি আপোনালোকক দেখাম। এতিয়া আমি সোমাই আহিছোঁ প্ৰথম ৰাস্তাটোত। এতিয়া এইটো চাইডেই ওপৰত এইবোৰ কেবিন হয়, কেবিন টাইপ আছে। তাত আপোনালোকে বহি খাবলৈ পাৰে, চব কৰিব পাৰে। তাতে বহি অলপ অৰ্ডাৰ দিব পাৰে। ৰেষ্টুৰেণ্টো আছে ভিতৰত, দেখিছোঁ ৰেষ্টুৰেণ্টখন। আৰু ইয়াত এইকেইটা কেবিনকেইটা, ইয়াত মানে চব ভাগ ভাগ আছে। থাকা কেবিনো আছে, খোৱা কেবিনো আছে। এইখিনি পাৰ্কিং কৰিব পৰা জেগা। আৰু এইটো পাটকাই নাৰ্চাৰী। এতিয়া আমি এইটো চাইডে যাম, এইটো ৰাস্তাত যাম। ওপৰত ধুনীয়া ধুনীয়া ফুল লগাই দিছে, আপোনালোকে দেখিছেই। ইয়াত সকলোৱে ফটো মাৰি আছে, ফটোশ্বুট হৈ আছে ইয়াত। ফুলখিনিও ধুনীয়াকৈ ফুলি আছে। এইবোৰ কেবিন হয়, ইয়াত আপোনালোকে থাকিব পাৰে, থকাৰ ব্যৱস্থা আছে। ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে ওপৰত। সেইটো চৰাইটো পাছফালৰ পৰা দেখিবলৈ চৰাই মানে ৰিয়েল নিচিনা লগা নাই, কিন্তু এইটো ৰিয়েল হয় চৰাইটো। কি চৰাই হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইটো মই ভালকৈ চিনি পোৱা নাই। আৰু এতিয়া আমি ভিতৰত গৈছোঁ। এইখন ৰেষ্টুৰেণ্ট, আমি পাইছোঁহি ৰেষ্টুৰেণ্টত। এইখন ৰেষ্টুৰেণ্ট, এইটো এটা কেবিন। তাৰপিছত এইটো চাইডে সিহঁতৰ পাৰ্চনেল, মানে সিহঁতি যোৱা জেগা আৰু। এইখন ৰেষ্টুৰেণ্ট হয়। এইটো চাইডে সিহঁতৰ পাছফালে আমি এইটো চাইড নগ'লোঁ। এইটো চাইডে মানে সিহঁতৰ ষ্টাফ থকাৰ জেগা হয়। এতিয়া আমি এইটো চাইডে ওলাই আহিছোঁ। এইখন ৰেষ্টুৰেণ্টখনৰ ভিতৰত আমি নগ'লোঁ। আমি বেছি টাইমৰ কাৰণে সোমোৱা নাছিলোঁ। ইয়াতে এনেই অলপ টাইম ফুৰিলোঁ ক্ৰিছমাছ বুলি। এতিয়া আমি ইয়াত য'ত সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলিব পৰা
বহুতখিনি আছে পাৰ্ক টাইপত তাতে গৈছিলোঁ। এইটো ডৰেমন, সৰু সৰু ল'ৰা ছোৱালীবোৰৰ প্ৰায় ডৰেমনটো মানে ভাল পায় বহুত ল'ৰা ছোৱালীয়ে ডৰেমন, তাৰ কাৰ্টুন চাই যেনে সোমাই আহিয়ে ডৰেমন এটা দি দিছে, আৰু এটা ছাইডে কিবা এটা দিছিলে, এইটো মই ধৰিব নোৱাৰিলোঁ কি হয়। চব খেলি আছে নিজৰ নিজৰ হেৰিত ধুনীয়াকৈ। এখন জিলনা পোৱালিটো বাপেকৰ কোচত কি মৰম লগাকৈ বহি আছে নহয়। এতিয়া আমি যাওঁ অকণমান ভিতৰলৈ সোমাই গৈছোঁ। সেইটো গড়টো ভাবিছিলোঁ মই এনেকুৱা পকাৰে বনাই থোৱা, কিন্তু পকাৰে নহয়, কিবা প্লাষ্টিক টাইপত বনাই ৰাখিছে। এতিয়া আমি ক'ত যাম জানে নাই? পাটকাই ৰিজৰ্টত থকা ছুইমিং পুলটোলৈ গৈ আছোঁ। আপোনালোকে গৈ থাকক মোৰ লগত, ছুইমিং পুলটো দেখি পাব। এইটো গৈ আছোঁ ছুইমিং পুললৈ। ইয়াত বাৰ্থডে চেলিব্ৰেট কৰিবও পাৰিব আপোনালোকে, ইয়াত আছেই ইয়াত বাৰ্থডে চেলিব্ৰেট কৰা। এইটো ৰেষ্টুৰেণ্ট, এইখন পাটকাই ৰিজৰ্ট, এইটো কেবিন, সকলোখিনি ধুনীয়াকৈ ইয়াত দিয়া আছে পিকচাৰ্ছ। এতিয়া আমি আহি আছোঁ ছুইমিং পুলটোৰ ওচৰলৈ। এতিয়া আজি বতৰটো বহুত ঠাণ্ডা, কিন্তু ছুইমিং পুলত মানুহ নাই, চব ফটো মাৰিব আহিছে। গৰম দিনত এই ছুইমিং পুলটোত ছুইমিং কৰিব আহে বহুত মানুহে। এতিয়া এইটো ছুইমিং পুল, ইয়াত ঠাণ্ডা দিন কাৰণে কোনো মানুহ নাই। ছুইমিং পুলটো চাই এতিয়া আমি বতৰটো লাহেকৈ অলপ ভাল হৈছে, ঘৰ যাম বুলি ভাবিছোঁ। ফাইনেলি মই এতিয়া ৰুম আহি পালোহি। অলপ ভাগৰো লাগিছে, কাৰণ দিনটো ফুৰিলোঁ, বজাৰ কৰিলোঁ, তাৰপিছত আকৌ লগৰ ছোৱালীজনী ঘৰত গ'লোঁ, ঘৰৰ পৰা আহিলোঁ। আহি এতিয়া অলপ টাইম পাছত ডিউটি যাব হ'ব, অলপ ৰেষ্ট লৈ লওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। তেতিয়াহে আপোনালোকে আৰু নতুন নতুন ভিডিঅ' পাব মোৰ পৰা। আজিলৈ বাই বাই সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ হেপী খ্ৰীষ্টমাছ ডে'। বাই বাই, লাভ ইউ অল।